অৱশেষত বৰ্ষাৰাণী বিষয়াই তেওঁলোকৰ কণমানি আদৃতি বৰুৱাক সকলোৰে আগত দেখুৱালে। হয় বন্ধু-বান্ধৱীসকল, বৰ্ষাৰাণী বিষয়াৰ অনুৰাগীসকলে বৰ্ষাৰাণী বিষয়াৰ কণমানি আদৃতি বৰুৱাক চাবলৈ অতি ব্যাকুল হৈ আছিল। অৱশেষত এই বিহুৰ বতৰতে বৰ্ষাৰাণী বিষয়াই আদৃতি বৰুৱাৰ কেইখনমান ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। আহকচোন এতিয়া ফটোকেইখন চাওঁ। সঁচাকৈ খুব মৰম লগা কণমানি আদৃতি বৰুৱা। ফটোকেইখন শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলে কমেণ্ট বক্সত মৰমেৰে উপচাই পেলাইছে। কিছুমানে কৈছে আদৃতি বৰুৱা দেখিবলৈ একেবাৰে বৰ্ষাৰাণীৰ দৰে, মানে মাকৰ দৰে, আৰু আন কিছুমানে কৈছে দেউতাকৰ দৰে। আপোনালোকে বাৰু কাৰ দৰে দেখিছে কমেণ্ট কৰি জনাবচোন। আমাৰ চেনেলৰ তৰফৰ পৰা কণমানি আদৃতিলৈ বহুত মৰম যাচিলোঁ আৰু ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।